ঘোষণা হল মেট্ৰিকৰ প্ৰপত্ৰ পূৰণৰ দিন 25 নৱেম্বৰৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে আবেদন কৰিব পাৰিব সেবাৰ বিশেষ পৰ্টেল যোগে অনলাইন যোগে ছাত্ৰ-ছাত্ৰীসকলে কৰিব পাৰিব আবেদন এই মুহূৰ্ততে খবৰ জনাই আছো কিয়নো মেট্ৰিক শিক্ষাৰ্থীৰ বাবে খুবেই জৰুৰী খবৰ ঘোষণা হৈছে মেট্ৰিকৰ প্ৰপত্ৰ পূৰণৰ দিন 25 নৱেম্বৰৰ পৰা 18 ডিসেম্বৰৰ ভিতৰত কৰিব লাগিব আবেদন সেবাৰ বিশেষ পৰ্টেল যোগে ছাত্ৰ-ছাত্ৰী আবেদন কৰিব পাৰিব এটা বিশেষ পৰ্টেল মুকলি কৰিছে সেবাই হে বিশেষ পৰ্টেলৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে আবেদন কৰিব লাগিব দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীয়ে বিনামূলীয়াকৈ প্ৰপত্ৰ পূৰণ কৰিব পাৰিব বাৰ্ষিক 2 লাখ টকাৰ আয়ৰ তলৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে বিনামূলীয়াকৈ প্ৰপত্ৰ পূৰণ কৰিব পাৰিব আৰু সেবাৰ ৰেজিষ্ট্ৰেচন 10 দিন যোগে ছাত্ৰ-ছাত্ৰীয়ে প্ৰপত্ৰ পূৰণ কৰিব পাৰিব ইতিমধ্যে সেবাৰ তৰফৰ পৰা বিশেষ লিংক মুকলি কৰা হৈছে আৰু এই বিশেষ লিংকৰ জৰিয়তে এই বিশেষ পৰ্টেলৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে কৰিব পাৰিব আবেদন মেট্ৰিকত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে খুবেই জৰুৰী খবৰ কিয়নো ইতিমধ্যেই প্ৰপত্ৰ পূৰণৰ দিন ঘোষণা কৰা হৈছে 25 নৱেম্বৰৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে প্ৰপত্ৰ পূৰণ কৰিব পাৰিব অনলাইনৰ জৰিয়তে প্ৰপত্ৰ পূৰণ কৰিব লাগিব 25 নৱেম্বৰৰ পৰা 18 ডিসেম্বৰৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলে কৰিব পাৰিব আবেদন আৰু লগতে বাৰ্ষিক 2 লাখ টকাৰ আয়ৰ তলৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব এক বিশেষ সুবিধা দিয়া হৈছে আৰু এইবাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশেষ সুবিধা দিয়া হৈছে চৰকাৰৰ তৰফৰ পৰা দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলে বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব যেহেতু এক তাৰিখ ঘোষণা কৰা হৈছে 25 নৱেম্বৰৰ পৰা 18 ডিসেম্বৰৰ ভিতৰত আবেদন কৰিব লাগিব মেট্ৰিকৰ প্ৰপত্ৰৰ বাবে আৰু সেবাই বিশেষ এটা পৰ্টেল মুকলি কৰিছে সেবা ৰেজিষ্ট্ৰেচন .it এই বিশেষ পৰ্টেলৰ জৰিয়তে আপোনালোকে অনলাইনৰ জৰিয়তে কৰিব পাৰিব আবেদন আৰু বিশেষ নিৰ্দেশনা পত্ৰ দিয়া হৈছে এই বিশেষ নিৰ্দেশনা পত্ৰৰ জৰিয়তে এই খবৰ দিছে সেবাই অতি শীঘ্ৰে আপোনালোকে আবেদন কৰিব লাগিব 25 নৱেম্বৰৰ পৰা 18 ডিসেম্বৰৰ ভিতৰত মেট্ৰিকৰ প্ৰপত্ৰৰ বাবে আবেদন কৰিব লাগিব আৰু বাৰ্ষিক 2 লাখ টকাৰ আয়ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ বিনামূলীয়াকৈ কৰিব পাৰিব আবেদন